এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে এটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 15 জুন আৰু এনে ধৰণৰ খবৰবোৰ নিতৌ চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এমতো জনাই আছো ৰাজ্যবাসীৰ কাৰণে এটা ব্ৰেকিং নিউজ, কিয়নো মুখলধাৰ বৃষ্টিপাত আৰম্ভ হৈছে ৰাজ্যত আৰু গুৱাহাটী মহানগৰীত অপৰিৱৰ্তিত হাৰত বৃদ্ধি পাইছে কৃত্ৰিম বান পৰিস্থিতি। গুৱাহাটী মহানগৰীৰ ৰাজপথৰ ওপৰত এককাল পানী পৰিলক্ষিত হৈছে, যিটো সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে গুৱাহাটী মহানগৰীক স্মাৰ্ট চিটিৰ চিন্তা কৰিছিল আৰু সেই সময়তে আজিৰ দিনটোত পৰিলক্ষিত হৈছে গুৱাহাটী মহানগৰীত কৃত্ৰিম বান পৰিস্থিতি। এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে গুৱাহাটী মহানগৰীবাসীয়ে। ৰাজগড় চানমাৰী 6 মাইল হাইতিগাঁও লখিমীনগৰ জু ৰোড শিলপুখুৰীকে ধৰি কেইবা প্ৰান্ততো কৃত্ৰিম বান পৰিস্থিতিয়ে দেখা দিছে গুৱাহাটী মহানগৰীত আৰু 20টাতকৈ অধিক অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে আজি গুৱাহাটী মহানগৰবাসী। এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে। নিশাৰে পৰা মুখলধাৰ বৃষ্টিপাত আৰম্ভ হৈছে গুৱাহাটী মহানগৰীত আৰু নেৰানেপেৰা বৰষুণৰ বাবে কৃত্ৰিম বান পৰিস্থিতিৰ বাবে গুৱাহাটী মহানগৰীৰ চৰকাৰী বেচৰকাৰী সকলো স্কুল আজি বন্ধৰ ঘোষণা কৰা হৈছে। নেৰানেপেৰা বৰষুণৰ বাবে আজি গুৱাহাটীৰ চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰা হৈছে। কেন্দ্ৰীয় বতৰ বিজ্ঞানে আগলি বতৰৰ প্ৰচাৰ কৰিছিল নেৰানেপেৰা বৰষুণ হ'ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই দিছিল সতৰ্কবাণী। চৰকাৰী বেচৰকাৰী সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ পৰামৰ্শ প্ৰদান কৰা হৈছে, কিয়নো গুৱাহাটী মহানগৰীত আজি ভয়ংকৰ বান পৰিস্থিতি পৰিলক্ষিত হৈছে। কামৰূপ মহানগৰৰ উপায়ুক্ত পল্লৱ গোপাল যাই শিক্ষানুষ্ঠান বন্ধ ৰখাৰ পৰামৰ্শ আগবঢ়াইছে। নেৰানেপেৰা বৰষুণৰ বাবে আজি গুৱাহাটীত সকলো স্কুল বন্ধৰ ঘোষণা কৰা হৈছে।